फैला सारफैदों जोंनि बे चौधुरी घाटआव दा नै गोजोननाय लादों। दै मासि लादों नै फैला सारजों रमिय' पि सार फैदों, जिरन सार फैदों। गोबां मानसि फैलादों नै आदायाबो फैदोंना नोंथांमोना जों बे डाइनिंआव बैफोर नुजानायनि थाखाय आं गुरै खावलायबाय। थेंक इउ। এইখিনিতে আমি অকণমান আগত আপোনালোকক এনাউন্স কৰিবলৈ কৈ দিছিলোঁ যে আমি আমাৰ আজি জেণ্ডাৰ ব্লক কমিটিৰ ইউবিডি ঘাট হয় এই চৌধুৰী ঘাটত এতিয়ালৈ সংকট নদী হয় ইয়াতে আমি আজি গোটেই দিনটো ওৰৰ মানুহটো চবে আনন্দৰে নাচি বাগি তাৰপিছত এসাঁজ ভাত খাই আমি যেনেকৈ আহিছিলোঁ তেনেকুৱাকৈ আমি ইয়াৰ পৰা বিদায় লৈ যাম। কিন্তু অলপ আগত মই যিটো কৈছিলোঁ আমি আজি লাকি যে সুদূৰৰ পৰা আমাৰ ইয়াত বেলকছাৰী অঞ্চলৰ অট'নমাছ কাউন্সিলৰ সম্পাদনীয় ডিপুটি চিফ ডাঙৰীয়া উপস্থিত হৈছেহি আৰু ইয়াৰ লগতে আমাৰ ইয়াতে উপস্থিত হৈছে আমাৰ কেইজনমান বন্ধুসকল আৰু আমাৰ দলৰে এজন জনপ্ৰিয় নেতা তথা আমাৰ ছবি জগতৰ বিখ্যাত আমাৰ ব্যক্তি ইয়াতে উপস্থিত হৈছে। পিছত মই এজন এজনকৈ আপোনালোকক চিনাকি দিবৰ কাৰণে মই ঠিক কৰিছোঁ। এতিয়া মই চিনাকি দিবৰ কাৰণে ওলাইছোঁ। मैं आं गिबियावनो दहाय बुंखाजानाय बायदि खोथाखौ खिथानो बावदों बहा थांखो मानसिया जोंनिनो जेन्डार ब्लकआवनो गोलैनाय आरो जोङो मुंदांखा होननानै मिथियो बिथांमोननि न'खर आरो बिथांखौ दिनैनि गासै पिकनिकनि आयोजनखौ जोंनो स्पन्सर खालामदों मानजाथाव फंबाय दानियेल बसुमतारिया। दा बेनिखायनो आं बिथांखौबो थेंक्स होदों। दा बे समाव आङो आलासि सिनायथि होनो आखायाव लाबाय। दिनै हरखाबैबाबो जोंजों लोगो मोनफैनो हादों आरो दहाय फुङाव आंखौ बिथाङा कन्टेक्ट खालामहरदोंमोन। आं होनदों अननानै बाव नुजाफैदो फंनैसो रायज्लायनोबो जासिगोन होननानै। दा बिथाङानो जाहैबाय बर' कसारी वेलफेयार अट'नमास काउन्सिलनि सिबिजाथाव डिपुटि चिफ मानगोनां श्रीजुत रमिय' पि नार्जारी। আমার बर' कसारी वेलफेयार अट'नमास काउन्सिलर सम्मानीय डिपुटि चिफ रमिय' पि नार्जारी তেখেতক আমি এইখন আদৰি লৈছোঁ আৰু আমাৰ আৰণাইখন আনন্দ মনেৰে গ্ৰহণ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আছে আমাৰ এই অঞ্চলৰ হ'লেও আমাৰ চেণ্ট্ৰেলৰ এজন সক্ৰিয় নেতা তথা আমাৰ ইউপিপি দলৰ চেণ্ট্ৰেল কমিটিৰ সম্পাদক সোমনাথ নাৰ্জাৰী ডাঙৰীয়া তেখেতক নিজৰ পৰিচয় দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। বহুত বহুত ধন্যবাদ থাকিল। আৰু ইয়াতে উপস্থিত হ'ব পাৰিছে মই অলপ আগতে কৈছিলোঁ আমাৰ দলৰে হয় আমাৰ এক্টিভ ৱাৰ্কাৰ চেণ্ট্ৰেল কমিটিৰ আৰু আমাৰ ছবি জগতৰ আমাৰ বয়সকলৰ ছবি জগতৰ এজন ফেমাছ আৰ্টিষ্ট এক্টৰ তেখেতে হ'ল মানে প্ৰিলা বুলি ক'লে বেছি জানে জংচাং যে বৰগিয়াৰী তেখেতে নিজে পৰিচয় জানে নমস্কাৰ চিনাইগো জংচাং বৰগিয়াৰী প্ৰিলা বয়বো सिनायसिनो आरो बिथांनि एक्टिंखौ नुखाबाय गाननाय जोमनाय जेरावबो माने जेननाय गैया। बिथांखौबो जोबोद गोजोननाय जासिदों बे समाव नुजाफैनायनि थाखाय। आरो बे समाव सफैदों
বহুত দূৰৰ পৰা আহি আমাৰ ইয়ালৈ মানে আগমন কৰিছে। আমাৰ ষ্টেটৰ নহয়, অসমৰ নহয়, কিন্তু আমাৰ বন্ধু হয়। ত্ৰিপুৰাৰ পৰা আহিছে সন্মানীয় হৰিহৰ দেৱ বৰ্মা। হৰিহৰ দেৱ বৰ্মা তেখেতকে নিজৰ পৰিচয় দিবৰ কাৰণে কৰিছে। जोबोद गोजोननाय थाबाय बिथाङा त्रिपुरानिबो फैदों। बिसिबा गोजान आसामनिफ्राय बारग'नानै जोबोद गोजोननाय थाबाय। ओमफ्राय आरोबाव दंबावो नीलकंठ बसुमतारी, बिथाङा गलाघाटनि, बिथांखौबो आङो दान्दिसे सम गावनि सिनायथिखौ होनो थाखाय जोबोद गोजोननाय थाबाय। बहुत धन्यबाद थाकिल। तेखেते আমাৰ गलाघाटर পৰা আহিছে। এতিয়া আকৌ ধেমাজিৰ পৰা আছে। বহুত লাকি, আমি বহুত দূৰৰ পৰা আহিল আমাৰ পিকনিকত। আজি লাকি মানে আমি অনুৰোধ কৰিছো দুই ঘণ্টাৰ আগতে। তেখেতে হ'ল নয়ন মুছাহাৰী, বিতংগৱে গাঁৱৰ চিনাকি আমি পোৱা ল'ব। जोबोद गोजोननाय थाबाय। बहुत धन्यबाद থাকিল। আমাৰ ইয়ালৈ বহুতো আমাৰ কেন্দ্ৰীয় চেন্ট্ৰেল কমিটি আমাৰ পদবীধাৰী আছে বহুতো। আকৌ আমাৰ ডিষ্ট্ৰিক্টৰ আছে, আমাৰ ব্লকৰ আছে, আমাৰ প্ৰাইমাৰী আছে, আমাৰ বুথ কমিটি আছে, আমাৰ VCDCৰ আছে, আৰু আমাৰ বহুতো কৰ্মকৰ্তা বিভিন্ন পদবীত থকা বা পদবী নাথাকিলেও আমাৰ দলক সন্মান জনাই বা দলক ভাল পাই যিসকলে কাম কৰি আছে, মই চবকে আদৰি লৈছো। এতিয়া আমি দুই আকাৰমান আহিছে, যেতিয়া দুই আকাৰমান যাতে বক্তব্য ৰাখি যায়, তাৰ কাৰণে আমি বড় কছাৰী কলকাতা কাউন্সিলৰ সন্মানীয় ডেপুটি শ্ৰীযুত ৰমিয়তী নাৰ্জাৰী ডাঙৰীয়াক দুকাৰমান ক'বৰ কাৰণে অনুৰোধ কৰিছো। बहुत गोजोनबाय, बहुत आनन्दित হৈছো। প্ৰথমতে আজি অপৰিকল্পিতভাৱে বুলি ক'ব লাগিব। আমাৰ কোনো পৰিকল্পনা নাছিল ইয়াত অহাৰ। তথাপি এটা সুযোগ ঘটিলে। ৰাতিপুৱা আমাৰ ভাতৃবৰ জীৰণ বসুমতাৰী, তেখেতৰ লগত বহু বছৰ আমি অফিচত কাম কৰিছিলোঁ একেলগে। প্ৰায় 20 বছৰ তেখেতৰ লগত আছিলোঁ। একেটা ৰুমতে বসবাস কৰিছিলোঁ। গতিকে আমি আইৰনমেন বুলি ক'লে বেছি জানো। মোৰ তাত মিছ কল এটা দেখিলোঁ। মই ৰাতিপুৱাই মানে ফোন কৰিছিলোঁ, মানে জীৰণ MLA বুলি লিখা আছিলে। কিন্তু অলপ পিছতে মোৰ তাত মিছ কল এটা আহিছে আইৰনমেন বুলি। মই নিজেও কনফিউজ হৈ গৈছে আইৰনমেন কোন। তো মই মাজে মাজে তেখেতক আইৰনমেন বুলি কৈছিলোঁ। আইৰনমেন এইকাৰণে কওঁ, লোহাৰ নিচিনা বহুত টাইট হয় তেখেতে, বহুত এনেকুৱা মানে ষ্ট্ৰং, মানে যি এবাৰ মানে ডিটাৰমাইন যদি হৈ যায়, তেখেতে খুব ষ্ট্ৰং হৈ আছিল আগতে। আৰু আমি তেখেতৰ পৰা যথেষ্ট উৎসাह पाइसिलु उद्बुद्ध होइसिलु जोबोद माने बिथांजों थाफानानै खामानि मावनानै जेरैबायदि जों सोलोंबोदों दा बिथांखौ बेखायनो आयरन मेन होननानैसो जों बांसिन मिन्थियो मानगोनां बिथांमोननिनो MLA जों दङ UPPL दोलोनिनो समनाथ नार्जारी लोगोसे UPPL दोलोनि CWC गासिबो सम्मानीय CWC সকল UPPL দলৰ আৰু বিভিন্ন পৰ্যায়ৰ আপোনালোকৰ सेंट्रल कमिटी डिस्ट्रिक्ट कमिटी ब्लक कमिटी प्राइमरी সকলকে মই आंतरिक अभिनंदन ভালপোৱা আৰু শ্ৰদ্ধা মই যাচিছো আৰু অলপ পলমকৈ হলেও মানে খ্ৰীষ্টমাছৰ মই শুভেচ্ছা জনাইছো নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু মাঘ দমাসিনিबो आङो गाहाम हामलायनाय जासिबाय जोबोद गोजोनदों আজি নথৈ আনন্দিত হৈছো পিকনিকৰ এটা বতৰ অলপ পলম হৈছে তথাপিও আপোনালোকে ইয়াত আয়োজন এটা কৰিছে একেলগে মিলি কিন্তু বতৰটো বিৰাট ভাল হৈছে যোৱা কালিৰ পৰা পিকনিক খোৱাৰে বতৰ এনেকুৱা ঠাণ্ডা মই আজি ফাৰ্ষ্ট ঠাণ্ডা উপভোগ কৰিছো নতুন জেকেট কিনি আনিছো দিল্লীৰ পৰা মই পিন্ধিবলৈ সুযোগে পোৱা নাই আজি মানে মই গম পালে পিন্ধি আহিলো হেতেন মানে गानना फैबा बिराद मोजां जागौमोन किन्तु जों एसे गोजांनायखौ फिल खालामदों आरो नङाबा गोजांनायखौनो मोनाखैमोन दा जियानो जा जोबोद मोजां बोथोर आमी সকলোৱে मिलि जुलि ইয়াত এসাঁজ আমি খাই যাম হয়তো আমাক খোৱালে আমিও খাম এনেকুৱা মোৰ বন্ধুবোৰ আছে আমি একোই খোৱা নাই মই এটুপা পানী খাইছো সৰভোগ আৰু একো খোৱা নাই ডাইৰেক্ট ইয়ালৈ আহিছো খুব ভাল লাগিছে আমি এটা পৰিয়ালৰ হৈ একেলগে দলত কাম কৰি আছো দলত কাম কৰাটো ডাঙৰ কথা নহয় এটাই কথা আমি দলত যেতিয়া কাম কৰো আমি স্কিমৰ যোগেদি বা আঁচনিৰ যোগেদি
বা নিজক ভৰণ পোষণৰ কাৰণে যিখিনি আমি দলৰ পৰা পাব লাগে আমি কেতিয়াবা নাপাওঁ তথাপিও আমি সদায় ভাল এষাৰ মাত ভাল এটা আপোনাক যদি আদৰ ভাল এটা যদি সন্মান পায় ভাল এটা যদি পজিশ্যন পায় ভাল এটা যদি আমি তাত কাম কৰাৰ যদি পৰিৱেশ পাওঁ তেতিয়াহ'লে মিলিজুলি আমি বহুত দূৰ আগুৱাই যাব পাৰোঁ আৰু সেইটোৱে বহুত ডাঙৰ কথা এতিয়া মানুহৰ এক্সপেক্টেশ্যন বহুত হাই হয় जोंनि लुबैनायनि माने सीमा गैया जों जोबोद लुबैयो किन्तु लुबैनायखौ जों मोनजोबा नाथाय मोनसे परिवेश थायोबा मोनसे आबहावा थायोबा এটা যদি ভাল পৰিৱেশ থাকে সেই পৰিৱেশত আমি একেলগে মানে এটা পৰিয়ালৰ দৰে আমি যেতিয়া কাম কৰাৰ এটা সুযোগ পাওঁ তেতিয়াহ'লে আমি সেই নোপোৱাটোকো আমি এটা আনন্দ এটা উপভোগ কৰি আমি চলি আছো আৰু ইউপিপিএল দল এতিয়া আমি দেখিছো এই 4টা বছৰত যিমানখিনি কাম কৰিছে प्रमोद बरक সেইদিনা মই দিল্লীত একেলগে আছিলো ৰুমত তেখেতে আচৰিত হৈছে নিজেই এই 4টা বছৰত যে আমি ইমান কাম কৰিছো আমি নিজে মানে হেতু মানে আমি কেতিয়াও ভাবিব পৰা নাই বুলি তেখেতে কৈছিলে আৰু এতিয়া আমি দেখিছো বিটিআৰত আমি আমাৰ বিটিআৰৰ বাহিৰত আমি কথাবিলাক আলোচনা কৰো আপোনালোকে যেটো বিছন ডকুমেন্ট ইয়াত মানে বিটিসি চৰকাৰে উলিয়াই দিলে তো ইয়াত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে যিমান ধৰ্মাৱলম্বী লোক আছে তেখেতসকলৰ প্ৰতি যে আমাৰ বিটিআৰ চৰকাৰে এটা ইমান সুন্দৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে অভাৱ অভিযোগবিলাক বুজি পাইছে আৰু সেই অভাৱ অভিযোগবিলাক এটা এটাকৈ পৰিপূৰণ কৰাৰ কাৰণে যি এটা পৰিকল্পনা যেটো আমাৰ ভাৰতবৰ্ষ এটা 76 ইয়াৰ্স হল মানে স্বাধীনতা লাভ কৰা কিন্তু বহুত সৰু সৰু জাতি উপজাতি জনগোষ্ঠী এনেকুৱা আছে তেখেতসকলে আজিলৈকেও এই ভাৰতবৰ্ষত যে নাগৰিকত্ব আছে সেই নাগৰিকত্বৰ যে অধিকাৰ সেইখিনি পাবলৈ সক্ষম হোৱা নাই কিন্তু আপোনালোকৰ এই বিটিআৰ অঞ্চলত प्रमोद बरोर नेतृत्वत जिरन बसुमतारीৰ नेतृत्वत ইউজি প্ৰমৰ নেতৃত্বত যে এটা সুন্দৰ এটা চৰকাৰ চলি আছে সেই চৰকাৰখনে এই জাতি জনগোষ্ঠী বিলাকৰ অভাৱ অভিযোগ আশা আকাংক্ষা সকলোখিনি পৰিপূৰণ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আছে গতিকে আমি সকলোৱে মিলিজুলি ইয়াত থাকিব লাগিব শান্তিৰ পৰিৱেশ এটা সৃষ্টি হৈছে পঢ়া শুনাৰ পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব খেতি বাতিৰ পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব ইয়াত সুন্দৰকৈ আমি শান্তিৰ পৰিৱেশত সকলোৱে মিলিজুলি থাকিলে এটা সময়ত আমি এটা আদৰ্শবান এটা বিটিআৰ মানে গঢ়িয়াত সকলোৱে আমি ইউপিপিএল দলে যথেষ্ট ইয়াত উপকৃত হ'ব আৰু সেইখিনি পৰিৱেশটো আমি আজি পাইছো গতিকে আজিৰ এই আপোনালোকৰ যি বনভোজৰ যি এটা কাৰ্যসূচী এই কাৰ্যসূচীত মানে এখন্তেক আমি ইয়াত নিজকে অংশগ্ৰহণ কৰিবলৈ পাই সৌভাগ্য মানিছো আৰু ইয়াত আমাক অংশগ্ৰহণ কৰাৰ কাৰণে যে এটা সুযোগ দিলে তাৰ কাৰণে জিৰণ বসুমতাৰী সোমনাথ নাৰ্জাৰী আমাৰ মিথুন আছে মই সকলোকে মই ধন্যবাদ জনাইছো আৰু ইউপিপিএল দলৰ সকলো ইয়াত নেতৃবৃন্দ কৰ্মকৰ্তা সকলোকে মই আজি একেলগে লগ পাই যথেষ্ট আনন্দিত হৈছো আৰু আপোনালোক সকলোকে ইয়াত মই এবাৰ মোৰ ফালৰ পৰা মই ৰেষ্ট অফ বিটিআৰৰ যেহেতু মই হয় বিকেডব্লিউচিৰ মই ইয়াত মানে মুখ্য কাৰ্যবাহী সদস্য হিচাপে আপোনালোককো মই আপোনালোক সকলোকে মই মোৰ আন্তৰিক যেটো অভিনন্দন জনালো শুভেচ্ছাও জনালো লগে লগে মোৰ যি সমূহ বক্তব্য সেই বক্তব্য ইয়াতে সামৰণি মাৰিলে ধন্যবাদ গোজন্তা